সো হেল্ল' গাইজ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ মানে বহুত দিন হ'ল ভিডিঅ' দিয়া নাই তো ভিডিঅ' নিদিয়াৰ মানে কাৰণ আছে এটা তো কাৰণটো কম আপোনালোকক তাৰ আগতে জনাবলৈ বিচাৰিছোঁ যে নৱবৰ্ষৰ আপোনালোকক বহুত শুভেচ্ছা থাকিল তো সকলোৱে ভালে থাকিব তাৰপিছত আজি মানে এনেই অকণমান পূৰা ফুল চেকিং হৈ আছে তো আমি চাইকেল লৈ ওলাইছোঁ তো আপোনালোকে চাই থাকক ভিডিঅ'টো এনেই অকণমান আপোনালোকক বহুত দিন ভিডিঅ' দিয়া নাই তো সেইকাৰণে দুখন কৰি কিনি তো চাওক তো গাইছে ইয়াতে মানে পুৰা একদম পাৰ্টি চলিব আজি না কি কয় পাৰ্টি চলিব না আজি একদম তামাম চ' গাইছে এইখন মানে মোৰ একদম পুৰা ড্ৰিম কাৰ পইচা থৈছা কালে ল'ম বাৰু তো এইখন চাওক আপোনালোকক কাৰ এইখন ড্ৰিম কাৰ কমেণ্ট কৰক এতিয়া মানে আমি ক'ত যাম ক'ত নাযাম কৰি মানে ক'ত আহি পালোঁ চাওক মই পুলিচ ষ্টেচন তো চাওক পেডেল মাৰি 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 অ ভণ্টি মন্দিৰ আছে এইটো ইয়াতে কি লেখা আছে চাওক গাইছ পীৰ লাচিত মানে লাচিত বৰফুকন তো গাইছ এতিয়া আমাৰ মানে একদম ঘূৰা ফিৰা হৈ গ'ল আপোনালোকে চাওক এতিয়া ঘৰত যাম তো ভিডিঅ'টো বেছি দেৰি নকৰিম আৰু আমি এতিয়া ঘৰত যাম না সেইকাৰণে তো চাওক চ' গাইছ এতিয়া আমাৰ মানে ঘূৰা চুৰা হৈ গ'ল আৰু এতিয়া ঘৰত আহিলোঁ মানে এতিয়া অহা নাই চ' এটা কাম আছিল তো সেই কামটো কৰি আহিলোঁ সন্ধিয়াই হ'ল এতিয়া চাওক তাৰপিছতহে আহি পালোঁ ঘৰত চ' আপোনালোকক প্ৰথমতে জনাইছিলোঁ যে এটা কাৰণ আছিল ভিডিঅ' নিদিয়া তো কাৰণটো হ'ল মানে এইকেইদিনমান আগত বেছি দিন হোৱা নাই কমচে কম আজি 25 দিনমান হ'ল তো মা ঢুকাইছে সেইকাৰণে ভিডিঅ' দিব পৰা নাই চ' এতিয়াৰ পৰা আপোনালোকক ভিডিঅ' দিম আপোনালোকে ছাপোৰ্ট কৰিব তো আজিৰ ভিডিঅ' মানে এইখিনিয়ে আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকক 2023 নৱবৰ্ষৰ বহুত শুভেচ্ছা থাকিল তো আজিলৈ এৰিছোঁ বাই